Hello everyone, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। ইয়াৰ ৰাতিপুৱা 5:30 বাজি ৰাতিপুৱাই উঠি ঘৰৰে শেৱালি গছজোপাৰ পৰা শেৱালি ফুলকেইটা বুটলিলোঁ। আপোনালোকে বাৰু শেৱালি ফুল খাই পাইছেনে? শৰৎকালত হেনো শেৱালি ফুল খাব লাগে আৰু শেৱালি ফুল ডায়েবেটিছ ৰোগীসকলৰ বাবে খুব ভাল। আহকচোন আজি মই এটা শেৱালি ফুলৰ চিম্পল ৰেচিপি লৈ আহিছোঁ। হয়তো আপোনালোকে খায়ে পাইছে, তথাপি মইনো কেনেদৰে বনাইছোঁ তাকে মোৰ ভিডিঅ'টো দেখা পাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ ঠিকেই চাই আছে, কিন্তু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এই ৰেচিপিটোত মই ভাত ব্যৱহাৰ কৰিছোঁ। ভাতৰ সলনি আপোনালোকে মাছৰ মূৰ অথবা বেঙেনা দিও খাব পাৰে। তেনেকৈ খালেও এই ৰেচিপিটো খুব টেষ্টি লাগে। যিহেতু শেৱালি ফুলৰ এটা নিজস্ব সুগন্ধ আছে, তো ৰেচিপিটোত খুব ভাল লাগে খাই কেনে।